তো গাইজ আজি মুস্তাফিজৰ মই ওলালো চকৰ ভালে মানে ভাবিলো অলপ ফুৰি আহো ঠাণ্ডা কিন্তু পড়ছি গাইজ বহুত ঠাণ্ডা পড়ছি ये दो कौड़ी का थान हमें नहीं रोक सकता घूमने से চকত যাই থাকোঁতে দেখিলো মানে আমাৰ ইয়াত সাহিত্য সভা চলিছে তো ভাবিলো গাইজ এবাৰ সোমাই যাওঁ সাহিত্য সভাত আৰু এইফালে আমাৰ মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই থোৱা হৈছে আৰু এতিয়া আমি আহিলো অলপ কিতাপৰ দোকানবোৰলৈ এতিয়া আৰু গাইজ কিতাপ বুলি ক'লে জুবিন দাৰ কিতাপকেইখনে চকুত পৰে ই বোলে গাইজ সৰা ফুল কিতাপ খান লয় কম কিতাপ পঢ়া চলি মোবাইলতে পঢ়ি থাকে কিতাপ পঢ়ব আৰু बात तो सही है আৰু গাইজ আমি এতিয়া ওলালো সাহিত্য সভাৰ পৰা ওলাই আমি আহি পালো এতিয়া চক আৰু চকলৈ আহিছো যিহেতু ভাবিলো কিবা গৰম বস্তু খাই লওঁ নেকি তাৰপিছত আহিলো আমি জেকে চাই পইণ্টত ইয়াত আহি দাদাক সুধিলো গৰম বস্তু কি আছে দাদা কৈছে ম'ম' আছে মানে গাইজ ঠাণ্ডা মানে ম'ম' আৰু এতিয়া ম'ম' খাব লাগে গৰম আৰু এইফালে আহি গ'লে আমাৰ গৰম ম'ম' আৰু এতিয়া ম'ম' এতিয়া খাই চাব লাগে কেনেকুৱা লাগিছে আৰু গাইজ ম'ম' এতিয়া একদম মজা লাগিছে ম'ম' খাই উঠি চুপ নাখালি গাইজ কিবা আধৰা লাগে চুপটো মেইন গাইজ চুপটো খালিহে ভাল লাগে আৰু এতিয়া চুপ খাই পেলাই আমি ওলালো এতিয়া ঘৰলৈ বুলি আৰু গাইজ কুঁৱলী চাকে মানে ইমান কুঁৱলী বেছি ৰাস্তাত আকৌ দেখা নাপাই আছে তো আপোনালোকক লগ পাইছো নেক্সট ভিডিঅ'ত তো আজিলে বাই বাই